তো হাই গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো ৰাতিপুৱাই চকুটো খুলি চালোঁ, বেলিটো একদম পূৰা উঠি গৈছে। তো এতিয়া বলক উঠি অলপ বাহিৰত যাওঁ, বাহিৰত যাই কিনে চাওঁ। তো এতিয়া আহিলোঁ বাহিৰত আহি কিনে তাৰে পিছত ব্ৰাছডাল এনেকৈ হাতত ল'লোঁ। এতিয়া ভাবিলোঁ যিহেতু ৰাতিপুৱা অলপমান আজি বেলাকৈ উঠিলোঁ, সেইকাৰণে গাটো একেবাৰে ধুই লওঁ বুলি ভাবিলোঁ। আৰু এঠাইত যাব লগাও আছে। তো বাথৰুমত আহিলোঁ, আহি চাওঁ কিনে বাল্টিটো কিবা অলপ লেতেৰা হৈ আছে, সেইকাৰণে বাল্টিটো অলপ ধুই কিনে এতিয়া পানীটো লোড কৰি আছোঁ। ইয়াতে পানীটো লোড হৈ থাকক। চাচোন চা, মই কিমান যাম ভা, পাইপডাল ইয়াতে থৈ দিলেও দেখোন বাল্টিটো লোড হয়। তো পাইপডাল ইয়াতে থাকক, পাইপডাল থৈ দিওঁ। তাৰে পিছত মই অলপমান মুখখন গ্লাছখনত চাই লওঁ। তো গ্লাছখন চাই এনেকৈ দাঁত মাজি আছোঁ। তো দাঁতখিনি মাজা হ'লে তাৰে পিছত পটককৈ গাটো ধুই লওঁ। ধুই লৈ কিনে আপোনালোকৰ লগত দেখা কৰি আছোঁ। তো মনটো অলপ বেয়া লাগি আছে, ঘৰটো এৰি কেইদিনমানৰ কাৰণে যাব ওলালোঁ। কি আৰু কওঁ, চবৰে এনেকুৱা হয়। ক'ৰবাত যাব ল'লে প্ৰথমে মনটো অলপ বেয়া লাগি থাকে। এইবিলাক চাপি তো বলক গোটেই ভিডিঅ'খিনিত দেখাই আছোঁ, ক'ত যাই আছোঁ, কি কৰি আছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাই থাকিব। সেয়ে আৰু জীৱন। তো এনেকৈ খোজকাঢ়ি আহি থাকোঁতে বন্ধু এজনক লগ পালোঁ। এতিয়া বন্ধুজনে কৈ আছে যে ব'ল অলপমান আগুৱাই থৈ আহোঁ। তো জেগাখিনি অলপমান মিছ কৰিম। আৰু এইটো বিহুৰ কাৰণে বনাই দিছিলে, বিহু চলি আছে না, সেইকাৰণে এই জুবিনদাৰ এইটো বনাই। তো এইখিনিতে আৰু এটা বস্তু, এই যে মোৰ পিছফালে এইটো দেখা পাইছে না, গেটখন। তো এই যিটো ৰাস্তাতে মই আহি আছোঁ, এই গেটখনৰ ইফালেদি আমাৰ ঘৰৰ যোৱা এইটো ৰাস্তা হয়। তো আৰু এই ওপৰতটো টু লাইনটো নতুনকৈ যিটো বনাই আছে, মই মোৰ আগৰ ভিডিঅ'ত দেখুৱাই দিছিলোঁ আপোনালোকক। এই টু লাইনৰ কথাটো কৈছিলোঁ, ডিটেইলছলি কোৱা নাই, মানে অলপ কৈছিলোঁ ৰাস্তাটোৰ কথাটো। তো এইটোৱেই হয়, টু লাইনটো যিটো বনাই আছে। হ'লে আৰু ধৰক 70% হ'লে, আৰু ধৰক 30% বাকী আছে। তো গাইছ এনেকৈ আহি আছোঁ। তো পামে আৰু অলপমান আছে। তো এইফালে চাব পাৰিছে, এইটো টুনীয়া নদীটো, আমাৰ গাঁৱৰ সৰু নদীটো। আৰু আগফালে এইখিনি বাকী আছে ৰাস্তাটো বনোৱাব। তো ইহঁতে ক'ৰবাত যাই আছে বেগ চেগ লৈ। তো পামে আৰু এই যে আগফালে দেখা পাই আছে না, এই বাইকখন যে যাই আছে, তাৰে অলপমান আগত মেইন ৰোডটো হয়। আৰু এই দাদাহঁতে লাইনৰ কাম কৰি আছে। ইয়াতে ৰছীডাল টানি ধৰিছে, আৰু এটা দাদাই ওপৰত উঠিছে এইটো। তো গাইছ পালোঁই আৰু মেইন ষ্টেচনটো এইটো আগফালে। তো আহি এনেকৈ পালোঁ মেইন ৰোড। আৰু এইটো এই বন্ধুজনে মোক থ'বলৈ আহিছিলে। আৰু বাছখন আহিব ইফালৰ পৰা, আৰু মই যাম ইফালে যাম। তো চাওঁ কিমান দেৰি হয়, ৰখি আছোঁ। তো চাওঁ কিমান দেৰি হয়, আৰু আহিলে তাৰে পিছত বাছখনত উঠি কিনে ইফালে যাওঁ। তো বাছখনত উঠিয়ে চাওঁ, আজি বাছখন বহুত ভিৰ হয়, ছিট নাপালোঁ। এতিয়া থিয় হৈ আহি আছোঁ। তো এনেকৈ আহি এইটো এতিয়া পালোঁ চলন্তপাৰা। তো কিবা কৰি ছিট এটা খালী হ'ল, ছিটটোত অলপমান বহি লওঁ। এই ছিটটোত বহি ল'লোঁ, বহি কিনে মূৰটো অলপ বিষাই আছে। তো কি কৰিব আৰু, এনেকৈ যাব লাগিব। চাওক বাহিৰৰ ফালে অলপমান চাওক, দেখুৱাই আছোঁ। এইটো কাবাইদাৰী বুলি কয়, কাবাইদাৰী পালোঁ। তাৰে পিছত অলপমান গৈ কিনে এখন ব্ৰিজ পাম। গাইজ ব্ৰিজখনৰ নামটো মই জানো, তো আপোনালোকে কোনে জানে কমেণ্টত জনাই দিব। ব্ৰিজখন মই দেখুৱাই আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই সম্পূৰ্ণটো ভিডিঅ'টোত দেখাব চেষ্টা কৰিম। আৰু পামেই আৰু ব্ৰিজখন। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই দেখুৱাই আছোঁ আপোনালোকক। অলপমান আছে আৰু এয়া পালোঁ, আপোনালোকে চাব পাৰিছে। তো কোনে জানে গাইজ কমেণ্টত জনাব ব্ৰিজখনৰ নামটো কি আছিলে। তো বাহিৰৰ পিনে অলপ ভালকৈ দেখাই দিওঁ। এইখন নতুনকৈ ব্ৰিজ বনাই আছে, আৰু এইখন কিজানি আৰু ধৰক 1-1.5 বছৰমান লাগিব কিজানি, 1-1.5 বছৰ ভিতৰতে হৈ যাব। তো গাইজ আপোনালোকে জনাব ব্ৰিজখনৰ নামটো। ভিউটোও চাওক, ভিউটোও পূৰা মজা লাগিছে। আৰু ৰ'ব মই অলপ চেষ্টা কৰিছোঁ বাহিৰৰ ফালে দেখাই দিওঁ। তো এয়া চাওক, যিমানখিনি পালোঁ দেখাই দিলোঁ বাহিৰৰ পৰা। এতিয়া আহি পালোঁ এখন হোটেল। আৰু গাইজ মই আপোনালোকক এটা বস্তু দেখাই আছোঁ। চাওক এই যে বাল্টিবিলাক ৰখা আছে, এই এটা দুটা, তাৰপিছত এইটো এটা, আৰু এই পিছফালে এটা আছে। চাওকচোন কেনেকৈ ৰাখি দিছে। এই গাড়ীত উঠাৰ সময়ত এনেকুৱা দিগদাৰী হয়, আৰু এই লেডিজবিলাকে যে উঠে, লেডিজবিলাকৰতো আৰু বহুত দিগদাৰ হয়। তাৰমানে এনেকৈ ৰাখিব নালাগে একচুৱেলি। যিয়ে নহওক বলক এতিয়া অলপমান বাহিৰৰ ফালে যাওঁ, বাহিৰৰ ফালে আপোনালোকক দেখাই দিওঁ অলপমান।
তাৰে পিছত হোটেলখন পালোঁ, হোটেলখনত কিবা খাই লওঁ, ভোকো লাগিছে আৰু আহিছোঁ অকলে অকলে, ভালো নালাগে ইমান অকলে অকলে কি কৰোঁ কি নকৰোঁ। তো এইবিলাক পিছফালে মোৰ দেখা পাই আছে হোটেলবিলাক। তো মই যাই আছোঁ এতিয়া ৰাস্তাৰ ফালে আপোনালোকক ৰাস্তাটো অলপ দেখাই দিওঁ। তো চাব পাৰিছে আপোনালোকে, এইফালৰ পৰা আহিলোঁ মই, এতিয়া যাম এইফালে। তো বলক এতিয়া যাওঁ, ভোকো লাগিছে, বহুত ভোক লাগিছে, কিবা অলপ খাই লওঁ। এই গাড়ী দুখন তাতে ৰখা আছে, এইখন গাড়ী দি আহিছোঁ আমি। তো বলক এতিয়া হোটেলত যাওঁ। খোৱা লোৱা হৈ গ'ল, এয়া অলপমান কিবা ল'লোঁ, গাড়ীত বহি বহি খাম। এইখন দোকানৰ পৰা ল'লোঁ। তো এতিয়া কি কৰোঁ, যাওঁ, যাই কিনে গাড়ীত অলপ বহোঁ। অকলে অকলে আহিছোঁ যিহেতু কি কৰিম, গাড়ীতে বহি থাকোঁ অলপ। আহিলোঁ আৰু আছে অলপমান যাব, নাই ড্ৰাইভাৰটোও ক'তবা গ'ল খাবা, হোটেলত গৈছে। এইফালে আহিলোঁ, আহি দাদা ইয়াতে বহি আছে, মোৰ চিট এইটো দাদাৰ পিছফালৰটো। তো ইয়াত বহিলোঁ। তো আৰু এই বাহিৰৰ ফালে এইবিলাক কিবা অলপ কাজিয়া হৈছে নেকি, বাহিৰৰ ফালে অলপ কিবা কাজিয়া হৈ আছে। বহি থাকোঁতে ভাগাৰে লাগি গ'ল গাইছ, কি কৰোঁ। গাড়ীখনেদি যোৱাতকৈ খোজকাঢ়ি গ'লে আগত পালোঁ হয় নেকি। 2 ঘণ্টামান আহিলোঁ আৰু 1 ঘণ্টামান যাবা আছে। তো বলক, তো ফাইনেলি কিবা কৰি আহি পালোঁ, এইখন বাছখন গ'ল। তো মই আৰু এটা কথা আপোনালোকক কোৱাই নাই গাইছ, মই ক'ত আহি আছোঁ। তো মই আহিলোঁ ফাইনেলি ছয়গাঁৱত। তো ইয়াতে কেইদিনমানৰ কাৰণে আহিলোঁ ঘৰখন এৰি, আৰু লগৰজনক কল কৰিলোঁ, সেই কৈ আছে যে অলপমান খোজকাঢ়ি আহিব লাগিব, এই আগত আছে, এইটো দেখা পাই আছে লগৰজন তাতে ৰৈ আছে। তো গাইছ এইফালে এইবিলাক বান্দৰ আছে, কেমেৰাত ভালকৈ চিনা পায় না নাই, এইবিলাক ক'লা ক'লাবিলাক দেখা পাই যে চব বান্দৰ হয়। তো গাইছ আজিৰ ব্লগটো ইমানতে। তো ব্লগটো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু দেখা হ'ব নেক্সট ব্লগত। তো আজি ইমানতে, বাই গাইছ।